মই তো অনেষ্ট ৰিভিউ দিম কাৰণ মই এইটো পইচা দি কিনিছোঁ কাৰণ মই এইটো ফ্ৰীতে পোৱা নাই কোনেও মোক ব্ৰেণ্ড লাভিছ নহয় মই পইচা দি ব্ৰেণ্ড বস্তু দিছে মই ভাল পাব লাগে পইচা দিছোঁ মই পইচা গৈছে তো মই অনেষ্ট ৰিভিউৱে দিম তো সেইকাৰণে চাব জানেনে এতিয়া হৈছে চুলিকেইডাল লৈ লোৱাৰ পিছত মুখত কেনেকুৱা লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিয়া এই মুখত নাহে যা কৈ দিয়া না হেল্ল' এভৰিৱান কি খবৰ সকলোৰে আশা কৰোঁ সকলোৱে ভালে আছে মোৰো ভাল আৰু মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি মই যিহেতু ব্লগ বহুত দিনৰ পাছে দিওঁ তাত কণ্টেণ্ট নাথাকে আৰু যি টি কণ্টেণ্ট মই দিব নোৱাৰোঁ চ' আজি এটা মোৰ তাত আছে পাৰ্চেল এইটো কি পাৰ্চেল মই কৈ আছোঁ চ' ইনষ্টাত ইউটিউব শ্বৰ্টছত চবতে ইমান ৰিলছ এটা মানে ইমান ভিডিঅ' এটা আহি থাকে খালি তো মই ভাবিলোঁ মই এবাৰ অৰ্ডাৰ দি চাওঁ আৰু মই অৰ্ডাৰ দিলোঁ সেইটো বস্তু কি ইয়াতে আছে মই দেখুৱাই আছোঁ বাৰু ঠিক আছে খুলি চাব মানে মন যায় থাকে ন তো মই সেইকাৰণে খুলি চাইছিলোঁ আৰু বহুত বেছি গৰম এতিয়া হৈছে ৰাতিৰ 12টামান বাজিছে আৰু এজনী হ'ল মোৰ প্ৰেমিকা তো মই ভাবিছোঁ এইটো মই ট্ৰাই কৰিম আজি আমিৰ ওপৰত প্লিক্সৰ দেখিছে চাগে পমিগ্ৰেনেটেড পিলিং প'শ্যন এইটো বোলে যিমান স্কিনত টেনিং আছে কিবা কিবি যিমান আছে আৰু ডেড স্কিন চেলছ চবখিনি গুচাই দিয়ে বোলে এবাৰ লগোৱাৰ পাছতে এইটোৱে ক্লেইম কৰে এনেকৈ তো মই ভাবিছোঁ আমিৰ ওপৰত লগাই চাওঁ কাৰণ মইতো নলগাওঁ আমিৰ ওপৰত লগাই চাওঁ আৰু আমিৰ গালত ইয়াতে ডাৰ্ক স্পট নহয় পিগমেণ্টেশ্যন আছে আৰু এইখিনি আমি বহুত কিবা কিবি লগাইছে কিন্তু ভাল হোৱা নাই মইতো এইটো আশা কৰা নাই যে এইখিনি ভাল হৈ যাব কিন্তু গমটো পাম ন বা সেইখিনি নহ'লেও টেনিঙো আছে আমি তাত বহুত মোৰ তাতো বহুত আছে কিন্তু মই নলগাওঁ আমি তাত লগাই চাম যে হয়নে নাই ইয়াতে 25% AHA আৰু 2% BHA 5% PHAও আছে ভাল হয় আৰু বহুত বেছি মই ভাবোঁ মোৰ স্কিনৰ কাৰণে এইটো বহুত বেছি ষ্ট্ৰং হ'ব তো মই নলগাওঁ মই আমি তাত লগাই চাম আজি কেনেকুৱা হয় আৰু ইয়াতেতো অল স্কিন টাইপ লিখা আছে মোৰ একনে প্ৰন স্কিন তো মই ইমান ৰিস্ক নলওঁ এইবিলাক লগাবৰ কাৰণে মোৰ বহুত ভয় লাগে তো চাওঁ লগাই কেনেকুৱা হয় এটা এক্সট্ৰাকৈ ভিডিঅ' ল'ব লাগিব তো ইয়াৰে এইটো টেক্সচাৰটো এনেকুৱা মানে একদম হেৰি আৰু ঠিক হয় ঠিক নহয় আৰু ৰেড হয় মানে চেৰী ৰেড কালাৰৰ তো আমি মুখখন ধুই আহিলে আৰু মই কৈ দিওঁ হা ইয়াতে ইনষ্ট্ৰাকশ্যনটো নাই ইনষ্ট্ৰাকশ্যনৰ কাৰণে একো দিয়া নাই কিন্তু ইয়াতেতো মানে এক্সট্ৰা এনেকৈ কাগজ দিয়ে সেয়া দিয়া নাই কিন্তু এইফালে পিছফালে পূৰা গোটেইখিনি লিখা থাকে সপ্তাহত ইয়াতে লিখা আছে যে 2 সপ্তাহত এবাৰ লগালেই হ'ল আৰু যদিহে মোৰ স্কিনৰ লগত ভালকৈ মানে মোৰ স্কিনত শ্বুট কৰে যেতিয়া লগাই মোৰ অলপমান হেৰি হৈ যাব মানে মোৰ স্কিনত যেতিয়া পূৰা পাৰফেক্টলি শ্বুট কৰিব তেতিয়া মই এইটো সপ্তাহত এবাৰকৈও লগাব পাৰোঁ মই নলগাওঁ মানে আমি সেনেকৈ লগাই দিম যদি আমি একো নহয় আৰু হা পেচ টেষ্ট কৰিবৰ কাৰণে একদম নাপাহৰিব মই কেতিয়াবাই আমি পেচ টেষ্ট কৰিছোঁ আৰু আমাৰ একো প্ৰব্লেম হোৱা নাই আৰু আই হোপ যাতে লগোৱাৰ পাছতো একো প্ৰব্লেম নহয় আৰু যদিহে কিবা প্ৰব্লেম হয় বা ইচিং হয় বা জ্বলনি যদিও হৈ যায় লগোৱাৰ পিছত লগালগ ধুই দিব দিম তো সিমানটো ৰিস্ক নলওঁ চ' ব'লক এতিয়া আমি স্কিন লগাওঁ ফাৰ্ষ্ট এপ্লাই কৰিম চ' মই বেছি ঠিককৈ নিদিওঁ ইমান পাতলকৈ দিম কাৰণ অবভিয়াছলি ভয় লাগে
সো কেতিয়া বগা দেখিছে নাজানো কাৰণ সন্মুখত লাইট আছে সেইকাৰণে বগা বগা বেছি লাগিছে কিন্তু ৰঙা হৈছে আৰু মই বহুত থিন লেয়াৰ দিছোঁ দেই ইমান দিয়া নাই কাৰণ মোৰ ভয় লাগে আমি স্কিনো অইলি হয় আৰু আমিৰো একনে প্ৰনটো নহয় চাগে কিন্তু তথাপিতো আমিৰো একনে আহি যায় তো ফাৰ্ষ্ট তো এনেকৈ লাহেকৈ দিছোঁ এতিয়া আমি পুৰা 10 মিনিট ৰাখিম তাৰপাছত ধুই দিম তাৰপাছত আপোনালোকে ক'ব যে মানে ডিফাৰেঞ্চ আছে নে নাই বা মই নিজে দেখিলেও গম পাম ন আছে নে নাই ডিফাৰেঞ্চটো অ'কে চ' মই একো তেনেকুৱা খাছ ৰিজাল্ট নাই দেখা একদম অনেষ্টলি কৈছোঁ মানে একো সেনেকুৱা নাই যেনেকৈ গুচি গৈছে আমি টেনিং আছিল কিন্তু টেনিং গৈছে কাৰণ কপালৰ পৰা গৈছে টেনিং আৰু মানে অকণমান ফাৰ্ষ্ট ইউজ কৰিছে আৰু ফাৰ্ষ্ট ইউজত ইমান ৰিজাল্টটো মই বেছি মানে মোৰ এক্সপেক্টেশ্যন বহুত বেছি আছিলে কাৰণ ৰিলছত শ্বৰ্টছত এনেকৈ ভিডিঅ'বিলাক চাই মানে এনেকৈ যেতিয়া হাতত লগাই পেলাই এনেকৈ হাত দুখন দেখুৱাব মানে ট'টেলি ডিফাৰেণ্ট আৰু মুখত লগালে একদম মানে চেঞ্জ হৈ যায় মুখ চ' টেনিং গোটেই গুচি যায় এবাৰতে তো মই ভাবোঁ যে সেইবিলাকক বিশ্বাস কৰিব একদম নালাগে বিশ্বাস নকৰোঁ তথাপিতো ইমান আহিছিলে তো মই ভাবিলোঁ এবাৰ ট্ৰাই কৰোঁ কিন্তু এতিয়া মই ইমান নাই পোৱা একো হা অকণমানটো হৈছে আৰু আমি তাতে চাগে ইমান টেন নাছিলোঁ মই নাজানো কিন্তু মোৰ মুখত বহুত বেছি টেন আছে কাৰণ মোৰ কপালত মোৰ দুবাৰ তিনিবাৰ এনেকৈ লগোৱাৰ পাছত চাগে এনেকৈ যাব পাৰে কিন্তু এতিয়ালৈতো মোৰ কাৰণেতো এতিয়া ইমান ভাল নহয় আৰু একদম বেয়াও বুলি নকওঁ চাওঁ কি হয় আগলৈ ন মানে 2-3 সপ্তাহ লগোৱাৰ পাছত গম পাম আৰু যদি মই ভাবিছোঁ যে আমি কেনেকৈ 2-3 সপ্তাহ লগোৱাৰ লকে মানে ভিডিঅ'টো ৰাখিম এনেকৈ লগোৱা যেতিয়া আমি লগাব তেতিয়া মই ভিডিঅ' কৰি ৰাখিম আৰু এমাহৰ পাছত মই আকৌ এটা ভিডিঅ' আপলোড মানে প্লিক্সৰ এইটোৰ ওপৰত আকৌ এবাৰ ভিডিঅ' এটা আপলোড কৰিম তেতিয়া চাম যে হয় নে নহয় ফুল ভালকৈ ৰিভিউ দিম তেতিয়া এতিয়াৰ কাৰণেতো ঠিকে মোৰ এইবোৰ দেখিছেতো গোটেই একদম ক'লা হৈ আছে এইবোৰতো গ'লে তেতিয়া জানিম আৰু কামত আহিছে আমিয়ে এতিয়া কথা কৈছে কাৰণ আমি একদম কথা কোৱা নাই কাৰণ তেতিয়াবা এনেকৈ মূৰ্তি হৈ বহি আছিল আৰু এতিয়া যাই কথা কৈছে দিব পৰা নাই মোৰ এসপ্তাহ 3টা ভিডিঅ' দিলোঁ আৰু মানে বহুত লেট হৈ আছে মই কণ্টেণ্ট বিচাৰি নাপাওঁ তো এবাৰ যদি এতিয়াতো ছামাৰ ভেকেশ্যনবিলাক ষ্টাৰ্ট হ'ল যদি এতিয়া মানে ফুৰিব যোৱা হয় ক'ৰবাত তো মই ভিডিঅ' দিম প্লিজ যোনে চাই মোক ছাবস্ক্ৰাইব কৰি দিব কাৰণ মোৰ মানে এনেকুৱা হৈছে মই একদম সঁচা কথা কওঁ দেই মই লিংকবিলাক বেছি তেনেকৈ শ্বেয়াৰ কৰা নাই মানে মোৰ ফ্ৰেণ্ড চাৰ্কেলতো মই অলপ কেইটামানকে দিছোঁ মই চবকে শ্বেয়াৰ কৰা নাই মোৰ লিংকটো আৰু মই সেনেকৈ আম্মিক যেতিয়া আম্মিয়ে মোৰ লিংক লৈছে আম্মিয়ে বেলেগক শ্বেয়াৰ কৰিছে ধৰি লওক যদি মই 10টাক শ্বেয়াৰ কৰিছোঁ তাৰে 2টাইহে ছাবস্ক্ৰাইব কৰিছে কিন্তু ভিডিঅ'জবিলাক চবেই চাই কিন্তু ছাবস্ক্ৰাইব নকৰে নাজানো কিয় এইটোতো একো পইচা লোৱা বস্তু নহয় পইচা দি কৰিব লগা হোৱা নাই ন আৰু মানে এনেকুৱা হৈছে মোৰ নিজৰ ফ্ৰেণ্ডবিলাকে কৰা নাই মই নিজে গম পাইছোঁ যেতিয়া মই চাওঁ ন কেতিয়াবা লগ পালে তো এনেকুৱা লাগে কি নাই কৰা কিয় নাই কৰা কি মানে তেতিয়া মই গম পাইছোঁ ये लोग तो जलते তাৰপিছতে নাই আৰু সেইকাৰণে ফ্ৰেণ্ড মাৰো গলি আৰু যোনবিলাকে মোক বেয়া পায় সেইবিলাকক আৰু মোৰ ৰিলেটিভছক এনেকৈ দিয়া নাই মই কাকো দি লাভ নাই ন তো দিয়া নাই এতিয়া কিন্তু মোক যোনে নতুনকৈ চাইছে তো মই নতুনকৈ ষ্টাৰ্ট কৰিছোঁ ইউটিউব ভিডিঅ' ছাবস্ক্ৰাইব কৰি দিব যদি ভাল লাগে লাইক কৰি দিব আৰু কমেণ্ট কৰি দিব ঠিক আছে এনেকৈ মই ভিডিঅ' দি থাকিম মানে অকণ ভিউজ আহিলে বা কিবা হ'লে ভাল লাগে আৰু মই ইমান এক্সপেক্টো কৰা নাই যে মোৰ এটা দুটা ভিডিঅ'তে মোৰ একদম হাজাৰ ভিউজ আহি যাব কিন্তু তথাপিতো ভাল লাগে ন আৰু মই তেতিয়া দিছিলোঁ বহুত বেছি গৰম যোনটো মই যোৱা ভিডিঅ' দিছিলোঁ সেইটোত চিনাকিনো কেইটাই চাব তথাপিতো চাইছে আৰু এনেকৈ অলপ ভিউজটো আহিছে তথাপিতো মই ভাবা নাছিলোঁ প্ৰথমত 2টা ভিডিঅ' দিয়াৰ পিছতে আহিব তথাপিতো মানুহে চাইছে তো মই প্লিজ ৰিকুৱেষ্ট কৰিছোঁ চবকে যদি মোৰ ভিডিঅ' ভাল লাগে তেনেহ'লে লাইক কৰিব আৰু যদি মোৰ ভিডিঅ'বিলাক চাই আছে তেনেহ'লে মোক ছাবস্ক্ৰাইব কৰি দিব মই একদম ভিডিঅ'বিলাক আনি থাকিম মানে বনাই থাকিম ভাল এনেই আল্টু ফাল্টু ভিডিঅ' বনাবলৈ ভাল নালাগে সেইকাৰণে মই নবনাওঁ কিন্তু যেতিয়া মোৰ ছাবস্ক্ৰাইবাৰ হৈ যাব মই তেতিয়া চব ভিডিঅ' বনাম এতিয়াও বনাম ক'ৰবালৈ গ'লে কিবা কৰিলে আৰু বহুত বেছি কথা ক'লোঁ কাৰণ ভিডিঅ'টো বহুত শ্বৰ্ট আছিলে সেইকাৰণে মই অলপ কথা কৈ দিলোঁ লাষ্টত এতিয়া এজনী মোৰ এতিয়া আম্মি কিবা ক'ব
মই একো নকওঁ তোমাক এইটো লগাই কেনেকুৱা লাগিল তথাপিতো আমেৰ কিন্তু অকমানটো ভাল আহিছে লাগিছে মোৰ ভাল লাগিছে মানে কি আৰু লগাই চাওঁ কি হয় তাৰপিছত গম পোৱা যাব 2-3 বাৰ লগোৱাৰ পিছত এনেও আমি বগা তো আমি তাত ইমান টেন আছে টেন কিন্তু আমি এনেও বগা যিহেতু আমি তাত ইমান গম নাপায় কিন্তু মোৰ তাত গম পাব মোৰ বহুত বেছি টেন আছে মোৰ হাতে পাতে চবতে বহুত টেন আছে তো মোৰ তাত গম পাব ভাল আৰু মই একদম অনেষ্ট ৰিভিউ দিম দেই এনেকুৱা নহয় কাৰণ মই পইচা দিছোঁ 500 টকা এইটোত মই এনেই কিয় খেদাম 500 টকা আপুনি ইয়াতে লিখা আছে কিন্তু এইটো 450 আৰু ফ্লিপকাৰ্ট নাইকা আৰু প্লিক্সৰ যোনটো অফিচিয়েল ৱেবছাইট হয় তাতেও পায় মই তো অনেষ্ট ৰিভিউ দিম কাৰণ মই এইটো পইচা দি কিনিছোঁ কাৰণ মই এইটো ফ্ৰীতে পোৱা নাই কোনেও মোক এইটো ব্ৰেণ্ড কোলাবৰেশ্যন নহয় এইটো যে মোক পইচা সিহঁতে ব্ৰেণ্ড বস্তু দিছে মই ভাল ভাল ক'ব লাগে পইচা দিছোঁ মোৰ পইচা গৈছে তো মই অনেষ্ট ৰিভিউৱে দিম তো সেইকাৰণে চাব লাগে আৰু মই এনেকুৱা ভিডিঅ' চাওঁ আৰু মই বহুত ভিডিঅ' চাইছোঁ আৰু সিহঁতেও ভাল এনেকুৱা মই যেনেকৈ কৈছোঁ তেনেকৈ কৈ সিহঁতে ভাল বুলিয়ে কৈছিল চ' মই এইটো লৈছিলোঁ আৰু চাওঁ এইটো কিমান কাম হয় আৰু যদি এইটোৱে ভাল হৈ যায় তেনেহ'লে এইটো কি বাই বাই কোৱা বাই বাই ন ভালকে কোৱা বাই কোৱা 2-3 বাৰ কৈছোঁ ভালকৈ কোৱা ভালকৈ কোৱা এনেকে কয় নেকি ভালকে কোৱা দে হ'ব ক'লো বাই বাই লাইক কমেণ্ট শ্বেয়াৰ